গুড মৰ্ণিং ফ্ৰম ঘৰৰ পৰা গাইছ আৰু সকলোকে গুড মৰ্ণিং দিলোঁ আৰু শুই উঠিছোঁ। আজি অলপ সোনকালে শুই উঠিলোঁ, মানে আজি ক'ৰবাত যাবলগীয়া আছে আৰু এইটো মোৰ ফাৰ্ষ্ট মিনি ব্লগ হ'বলৈ গৈ আছে। শুই উঠি বাহিৰত চালোঁ যে আৰু অলপ মানে বতৰটো চফা কৰিছে, তো অলপ আজি ক'ৰবাত যাম, সেইটো কাৰণে মিনি ব্লগ এটা বনাই দিছোঁ, চাই থাকক। চ' গাইছ ৰাতিপুৱা শুই উঠিলোঁ আৰু শুই উঠি মানে অলপ এনেই বগান ফালে ৰাস্তাৰ ফালে ওলাই আহিলোঁ ফুৰিবলৈ। আৰু এনেকুৱা ৰাতিপুৱা শুই উঠি মানে ৰাস্তাৰ ফালে ফুৰিব যোৱা ফিলিংছটোৱে বেলেগ হয় নাই গাইছ, কি কোৱা? আৰু আপোনালোকে এনেকুৱা কোনে কোনে ৰাতিপুৱা শুই উঠি মানে ৰাস্তাৰ ফালে ফুৰিব যায় কমেণ্ট কৰি জনাবচোন। আৰু মই আহিছোঁ আমাৰ এই বগান ফালে ফুৰিবলৈ ওলাই আহিছোঁ। কিমান ধুনীয়া মানে লাগিছে, আৰু ৰাতিপুৱা ওলাই আহিলে বাহিৰ ফালে কিমান ধুনীয়া লাগে, কিবা এটা ভাল লাগে হয় নাই গাইছ, সেইটো কাৰণে ওলাই আহিছোঁ। আৰু এইফালে চাব পাৰে আপোনালোকে বগান আছে গাইছ, আৰু এইফালে খেতিৰ ছিজন চব মানে হাল বাই থৈ দিছে পথাৰকেইটাত, চাওক গাইছ। আৰু মই মানে আজি অলপ সোনকালে উঠিলোঁ, কাৰণ মানে মোৰ এইফালে যাবলগীয়া আছে, সেইটো কাৰণে। তো ক'ত যাম আপোনালোকে গম পাব, ভিডিঅ'টো চাই থাকিব গাইছ। মেইন কথাটো হ'ল মানে আজি আমি বাবা থান যাম, আৰু সেইটো কাৰণে অলপ সোনকালে উঠিলোঁ। আৰু সোনকালে উঠি মানে কিবা এটা বস্তু আনিবলগীয়া আছে, সেইটো কাৰণে ওলাই আহিলোঁ লক্ষীবাৰী। আমি এতিয়া লক্ষীবাৰী গৈছোঁ, বস্তুটো লৈ আহোঁ আৰু ওলাই থাকিম। ফাইনেলি গাইছ ময়ো এতিয়া ঘৰ আহিলোঁ, ঘৰ আহি গা পা ধুই ৰেডি হৈ ল'লোঁ, আৰু ৰেডি হৈ এইফালে কেমেৰা ৰেডি কৰি আছোঁ। কেমেৰা লৈ যাব লাগিব, যিহেতু আমাৰ মানে ফেমিলি যাব, আৰু ফেমিলি গোটেই ঘৰৰ ফেমিলিটো যাম ফুৰিবলৈ, তো সেইটো কাৰণে কেমেৰা লৈ গৈছোঁ আৰু ৰেডি কৰি আছোঁ, চাই থাকোঁ ভিডিঅ'টো গাইছ। ফাইনেলি আমিও এতিয়া ওলাই দিলোঁ আৰু আমাৰো যাত্ৰা আৰম্ভ হৈ গ'ল। আৰু এইখিনিতে এটা কথা জনাওঁ যে মানে যোৱা 2 দিনৰ আগতে মানে এক্সিডেণ্ট এটা হৈছিলে নুমলীগড়তে, মানে ছোৱালী এজনী আৰু ল'ৰা এটা মানে বাইকত মাৰিছিলে, পৰি মানে ডাম্পাৰে মাৰিছিলে, কিন্তু স্পট ডেথ হৈ গ'ল। আপোনালোকে যিহেতু শুনিছে, কিছুমানে বহুতে শুনিছে, বহুতে গম নাপায়, বহুত বেছি বেয়া লাগিলে। সেইটো কাৰণে ক'ৰবাত গ'লে মানে আৰামকৈ যাব লাগে, ভালকৈ। এইফালে লগৰটো আছে, মানে ইয়াকো লৈ গৈছোঁ লগত, আৰু আমাৰ ইফালে গোটেই ফেমিলিও আছে, ফেমিলি গোটেই মানে চবেই উঠিছোঁ আৰু গৈ আছোঁ, চাই থাকক, তাত লগ পাইছোঁ। ফাইনেলি গাইছ আমি এতিয়া বাবা থান আহি পাই গ'লোঁ, আৰু মন্দিৰত সোমাই আহিলোঁ, আৰু মানে গাড়ী চাড়ী পাৰ্কিং কৰি এইফালে বস্তু লৈ আহি আছে আমাৰ ঘৰৰ মানুহ। আৰু ইয়াত আপোনালোকে কেলৈ আহিছোঁ, কি কাৰণে আহিছোঁ, চব ক'ম আৰু বুজাই মেলি, তো ভিডিঅ'টো চাই থাকক। ফাইনেলি এতিয়া ভিতৰত সোমাই আহিলোঁ মন্দিৰত, আৰু ইয়াত অহা মেইন কাৰণটো হ'ল মানে গাইছ মোৰ মানে ইয়াত কিবা এটা দিবলগীয়া আছিলে, সেইটো কাৰণে মানে আহিছোঁ দিবৰ কাৰণে। আৰু আপোনালোকে আহিব, বাবা থানত বহুত বেছি ভাল লাগে। ইয়াত ফাইনেলি আমি আহিলোঁ আৰু শৰাই চৰাই দি দিলোঁ, চাকি জ্বলালোঁ, কিন্তু মেইন কাম এটা থাকি গৈছে, মানে কি ছাগলী এটা আনিছিলোঁ ইয়াত দিবলৈ, তো ছাগলীটো এতিয়া নলয় বুলি অলপ দেৰিকৈ ল'ব, সেইটো কাৰণে টাইম হোৱা নাই, অলপ ৰখি দিছোঁ, চাকি জ্বলালোঁ, ধূপ চুপ জ্বলালোঁ, আৰু ছাগলীটো দিয়া নাই এতিয়ালৈকে, এনেই ফুৰি আছোঁ, ফটো চটো মাৰি আছোঁ। তো আপোনালোকক ভালকৈ মন্দিৰটো এবাৰ ভিডিঅ' দি দিছোঁ, চিনেমেটিক শ্বট এটা দি দিছোঁ, চেক কৰা গাইছ। আমি মানে যিটো কামৰ কাৰণে আহিছিলোঁ, ইয়াত কাম আমাৰ হৈ গ'ল পূৰা ফিনিছ। আৰু এইফালে চাহ খাই আছোঁ, এতিয়া চাহ বনাইছিলোঁ, মানে ষ্টভ লৈ আহিছিলোঁ ঘৰৰ পৰা, আৰু ইয়াত চাহ বনাই এতিয়া খাই আছোঁ। গাইছ আমি বাবা থান আহিলোঁ, আৰু বাবা থান আহি মানে যি কাম কৰাবলগীয়া আছিলে ইয়াত কৰাই ল'লোঁ, কাম চাম হৈ গ'ল। আৰু এতিয়া মানে অলপ খানা বনাইছে, যিহেতু আমি আহিছোঁ ৰাতিপুৱা একো নোখোৱাকৈ, ভোক লাগিছে, সেইটো কাৰণে মানে খানা বনাইছে খুৰাহঁতি। আৰু আমি আহিলোঁ অলপ ৰাস্তাৰ ফালে মানে ফুৰিবলৈ ওলাই আহিলোঁ, এইফালে লগৰটো আছে আৰু মই আছোঁ, ওলাই আহিলোঁ ৰাস্তাৰ ফালে মানে ফটো চটো মাৰিম বুলি, অলপ এনেই ফটো চটো মাৰিবলৈ ওলাই আহিলোঁ দোকান ফালে, ৰাস্তাৰ ফালে। আৰু ভিতৰত গৈ খানা খাম, আৰু যিমানখিনি কৰাবলগীয়া আছিলে কাম কৰাই ল'লোঁ, আৰু খানা চানা খাই মানে আৰু ওলাই থাকিম, গৈ থাকিম, আৰু বেছি দেৰি নকৰোঁ ইয়াতে। তো ভিডিঅ'টো যদি কোনোবা মোৰ যদি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে কোনোবা যদি ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব গাইছ। ফাইনেলি গাইছ আমাৰো খানা এতিয়া ৰেডি হৈ গ'ল, আৰু চবেই মানে খানা খাবলৈ বহি গ'লোঁ। আৰু খানা মেইন হয় নহয় গাইছ, যিহেতু ৰাতিপুৱাৰ পৰা একো নোখোৱাকৈ আহিছিলোঁ, সেইটো কাৰণে খানা খাবলৈ এতিয়া বহি দিলোঁ আমিও। গাইছ আমিও এতিয়া খানা চানা খাই মেলি ওলাই আহিলোঁ মন্দিৰৰ পৰা, আৰু মন্দিৰৰ পৰা ওলাই আহি মানে যিহেতু নেকি আগত ইয়াত পূৰ্ণা মন্দিৰটো আছিলে, সেই তাত আহিছোঁ, যেতিয়া এপাক সোমাই যাম বুলি ভাবিছোঁ। আৰু সোমাই মানে কি যোনটো নেকি পাহাৰৰ ওপৰত আছে, সেইটো মন্দিৰত আহিছোঁ, আৰু তাত মানে ভাত চাত খাই মানে চিধাই আহিছোঁ, সেইটো কাৰণে মানে কিবা লাগি গৈছে, ভাগৰ লাগি গৈছে। আৰু আপোনালোকে যিহেতু জানেই আৰু তেনেকুৱা ওপৰত আহিব লাগিব, সেইটো কাৰণে ওপৰত আহিছোঁ, ভাগৰ লাগি গ'ল। আৰু যিহেতু আহিছোঁ এপাক সোমাই যাম বুলি ভাবিছোঁ, দৰ্শন কৰি যাম বুলি ভাবিছোঁ, আৰু
মই আগতীয়াকৈ আহি গ'লোঁ আৰু আমাৰ ফেমিলি চবেই আহি আছে, সিহঁতি মানে ৰখি আহি আছে আৰু মই মানে ফাইনেলি গাইছ ময়ো এতিয়া আহি ওপৰত আহি পালোঁ আৰু ওপৰত আহি মানে বহুত বেছি ভাল লাগিছে। আৰু আপোনালোকে চাওক এইকেইটা মন্দিৰ, এইকেইটা একটা মানে মূৰ্তি হয়, আপোনালোকক ভালকৈ দেখুৱাইছোঁ চাই থাকক। আৰু ওপৰত আহি মানে প্ৰথমে দেখিলোঁ যে ইয়াত মানে কেমেৰা এলাউ নাই। ফাৰ্ষ্ট টাইম আহিছিলোঁ এবাৰ, এতিয়া ফটো চটো চব মাৰিব দিছিলে, হ'লেও মই মানে ভিডিঅ' কৰিছোঁ, কোনো এতিয়ালৈকে একো কোৱা নাই বাৰু, আৰু মানুহো নাই এনেকুৱা ক'বলৈ। আৰু তাত মানে বৰ্ড এটা মাৰা আছে কেমেৰা এলাউ নাই বুলি, তো হ'লেও কৰি আছোঁ আৰু বহুত বেছি ভাল লাগিছে। আহিছোঁ যেতিয়া দৰ্শন কৰি যাওঁ ইয়াতো, আৰু আপোনালোকেও আহিব গাইছ, বহুত বেছি ভাল লাগে ইয়াত। এইটো মানে আগত আছিলে ইয়াত মন্দিৰটো, প্ৰথম মানে নুমলীগড় বাবা থানৰ মন্দিৰটো ইয়াতেই আছিলে প্ৰথম, তাৰপাছত ইয়াৰ পৰা লৈ তাত বনালে, এতিয়া তাত আছে আৰু ইয়াতো আছে। আৰু ইয়াত মানে ভালকৈ এবাৰ আপোনালোকক ভিউটো দি দিছোঁ, চেক কৰা। গাইছ আজি মানে মই ফাৰ্ষ্ট টাইম মিনি ব্লগ বনাইছোঁ এনেকুৱা, আৰু মোৰ মানে এক্সপিৰিয়েঞ্চো নাই মিনি ব্লগ বনোৱা, আৰু আজি ফাৰ্ষ্ট টাইম বনাইছোঁ। তো ভিডিঅ'টো কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। মই ইউটিউবত ভিডিঅ' দিব মানে টাইমেই নাপাওঁ, মানে ইনষ্টাগ্ৰামত ভিডিঅ' দি থাকোঁ আৰু টাইমো নাপাওঁ ইউটিউবত ব্লগ চলগ দিবলৈ, সেইটো কাৰণে মানে আজি মানে এনেকুৱা মিনি ব্লগ এতিয়া পাই থাকিব আপোনালোকে। আৰু এই ভিডিঅ'টো কেনেকুৱা হ'ল আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আমি ফাইনেলি ঘৰ আহি পাই গ'লোঁ। এতিয়া ঘৰ আহি মানে এতিয়া ৰাস্তাৰ ফালে ওলাই আহিছিলোঁ এনেই মানে অলপ ফুৰিবলৈ। এই ৰাস্তাৰ ফালে ওলাই আহি চালোঁ যে আমি বৰষুণ পূৰা দি আছে, আৰু এই বৰষুণ বতৰত আমি মানে ফুৰিবলৈ গৈ আছোঁ, মানে অলপ লক্ষীবাৰ ফালে এনেই ওলাই গৈছোঁ। তো ভিডিঅ'টো ভাল লাগিলে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব, এনেকুৱা নতুন ভিডিঅ' পাই থাকিব।